BJP song pen palong nia di malong election rally la pen vote kerek amai kang nipon. Pini jangmi po chiklo ni phai kri trok arni BJP song tum Hauraghat constituency la pen Langfer constituency along election rally amai pi kapaman pon. La solong aluhia man pen Karbiang Long Autonomous Council CM Dr. Tuliram Ronghang MP Barim Horen Singh Be, MLA Dor Singh Ronghang, MLA Bida Singing Leng Lapen, kaprek ke the kidingatum chetong dun. Hauraghat constituency arlo adap aporahut mai kepido ponahut CM kaning jepon ke towar me lang lapen hospital setame mesen pen nang pipon po pusi radaphan aning pathetikanglo lasonsi Hauraghat amai judet pen aphi puthot Langfer constituency arlo Bakaliaghat higher secondary pathua klamalongta mai peduponlo la solong suri Langfer constituency arat amulukatum chitong dun rinti amayalong congress lapen epejor sia songpen bang pharoki thom abang phu bang phiatum BJP a songalong chipa ok dun rintilo lasi non kebangji MP kilik ahutke Langfer constituency arada tumta ki ongdung awot pen BJP aphan wot nang pidun po pusi aning chipa thepon rinti phuluni pen mirjeng han ser jersong sing na report Karbi Daily News তাৰপিছত ইয়াত লাংফেৰ MC সমষ্টি আজি আমি শেষ কৰি যোৱাবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মনৰাম মেঘে তেওঁ পাইছে 16,141 আৰু কংগ্ৰেছৰ প্ৰাৰ্থী পাইছে ইয়াত পূৰ্ণিমা ৰংহাংপি 4,093 গোটেই প্ৰায় 12,000কৈ অধিক আমাৰ লিড লৈ আছে এবাৰ যেতে MEC ইলেকশ্যনৰ পিছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিৰ্বাচনৰ পিছত ডেৰটা বছৰৰ পিছত বহুতো কংগ্ৰেছ আৰু APSLC আৰু ৰিজনেল পাৰ্টি যোগদান কৰিছে গতিকে এবাৰ এই লাংফেৰ সমষ্টিৰ পৰা প্ৰায় 25,000কৈ অধিক আমি লিড পাম গতিকে ৰাইজে ওলাই আহিছে আপোনালোকে জানে এবাৰ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বনোৱাৰ স্বাৰ্থত সকলো কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমাচা ৰাইজে এতিয়া ওলাই আছে প্ৰত্যেক সমষ্টিত মই মিটিং কৰিব গৈছোঁ প্ৰত্যেক সমষ্টিও 1,000, 2,000, 500, 1,000 পৰিয়ালে বেলেগ বেলেগ দলৰ পৰা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে গতিকে যোৱাবাৰ হৰেন সিং বে ডাঙৰীয়া তেখেতে পাইছে 2,30,000 প্লাছ ভোটৰ পৰা তেখেতে জিত লৈছে এবাৰ অমৰ সিং টিছক তেখেতে 4 লাখকৈ অধিক লিড হ'ব লিডৰ মাৰ্জিন 4 লাখকৈ অধিক হ'ব ডিমাচা অপজিশ্যন গোটেই মিলিলে মাত্ৰ 5,000 ওপৰতে পাব 5,000 ওপৰত তলত মানে ওপৰত নাপায় মানে 5,000 ওপৰতে পাব অপজিশ্যনে আমি বাকী 1 লাখ প্লাছটো ডিমাচাৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সমষ্টি দিছে স্যার ইয়াতে আৰু এটা সমস্যা আছে বকুলাঘাটত কি ফায়াৰ ব্ৰিগেডৰ কথা দিব ফায়াৰ ব্ৰিগেডটো আমি চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ আৰু তেখেতে সোনকালে এইটো চেংচন হ'ব বুলি তেখেতে আমাক দিছে স্যার আৰু এটা সমস্যা আছে বকুলাঘাট মেডিকেলৰ পৰা ৰুকাছন কলেজলৈ মেডিকেল কলেজ পথটোৰ কাৰণে আমি অলৰেডি এইটো আমি স্কিমৰ বনোৱা হৈছে এইটো নিৰ্বাচনৰ পিছত আমি এইটো কাম ষ্টাৰ্ট কৰিব পাৰিম স্যাৰ আৰু ফৰ্মাৰ বডি ৰং পি আৰু পিডাটি তাৰ কংগ্ৰেছ ফেক্টৰ নহয় আপোনালোকে জানে যোৱাবাৰ কাউন্সিলৰ ইলেকশ্যনত বডি ৰং পি অপেনলি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ বিৰুদ্ধে তেওঁ দলৰ বিৰুদ্ধে কাম কৰিছে তথাপিও আমাৰ যোৱাবাৰ লিড কৰিছে 2,000 প্লাছ অভিজিত ক্ৰয়ে তাত লিড কৰিছে চিন্তামণ বস্তিত কি আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ ফেক্টৰ নহয় নেকি নহয় আপোনালোকে জানে যে এতিয়া কাৰণ এতিয়া দিনে দিনে সদায় যোগদান কৰি আছে আজি এজন ওলাই আহিছে বা এজন ইয়াৰ পৰা গুচি গ'ল কিন্তু হাজাৰ মানুহে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটো আপোনালোকে দেখি পাইছে হ'ব